যদি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল, এতিয়ালৈকে পইচা পোৱা নাই, তেন্তে আজিৰ এইটো ভিডিঅ' আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেলগে চাব। এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম যিসকলে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল, সেইসকলে এতিয়ালৈকে একাউণ্টত পইচা লাভ কৰা নাই, সেইসকলে কেনেকৈ একাউণ্টত পইচা লাভ কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, মূল ভিডিঅ' আৰম্ভ কৰিছোঁ। মূল ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হৈ আছে, তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খন আৰম্ভ কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ বাৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে টাইপ কৰিব gbportal.gov.in। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ফাৰ্ষ্টৰ যিটো লিংক আহিছে জিবি পৰ্টেলৰ, এইটো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাব, ইয়াত ৰাইট চাইডত চাইন ইন যিটো অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকে যদি ইয়াত নতুন আহিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ল'ব লাগিব। তো আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাবলৈ হ'লে ক্লিক হিয়াৰ টু চাইন আপ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা খোল খুৱাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত আপোনালোকৰ নামটো লিখি দিব। আপোনালোকে ইয়াত জেণ্ডাৰটো চিলেক্ট কৰি দিব। জেণ্ডাৰটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ এড্ৰেছটো বহাই দিব। এড্ৰেছ বহাই দিয়াৰ পিছত ইয়াত আপোনালোকৰ কাণ্ট্ৰিটো অট'মেটিকলি আহি যাব। ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেট চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ পিনক'ডটো বহাই দি মোবাইল নম্বৰটো ইয়াত বহাই দিব। মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ইমেইল আই ডিটো বহাই দিব। ইমেইল আই ডিটো বহাই দিয়াৰ পিছত ইয়াত আপোনালোকে যদি এক্স চাৰ্ভিচমেন হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত য়েছ দিব, আৰু যদি এক্স চাৰ্ভিচমেন নহয়, তেতিয়াহ'লে আপোনালোকে ইয়াত নোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ছিকিউৰিটি কোডটো বহাই ছাবমিটেড অপশ্যনত ক্লিক কৰি দিব। বন্ধু বান্ধৱীসকল, এইটোৰ আই ডি আৰু পাছৱৰ্ড কেনেকৈ বনাব, মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিম। সেইটো ভিডিঅ'টো চাই আপোনালোকে ইয়াৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ল'ব পাৰিব। মোৰ আই ডি আৰু পাছৱৰ্ডটো বনোৱাই আছে, সেইকাৰণে মই ইয়াত লগ ইন কৰি আছোঁ। ইয়াত মোৰ আই ডি আৰু পাছৱৰ্ডটো বহাই দিয়া হ'ল। তাৰপিছত এতিয়া মই ইয়াত ছিকিউৰিটি কোডটো বহাই দিম। ছিকিউৰিটি কোডটো বহাই দিয়াৰ পিছত মই লগ ইনত ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত চাব, ইয়াত লেফ্ট চাইডত দিয়া আছে লষ্ট পাব্লিক গিভেন্স, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব, ইয়াত সৰু বক্সত আপোনালোকে টিক মাৰ্ক কৰি ছাবমিটেড অপশ্যনত ক্লিক কৰি দিব। ছাবমিটেড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত যিটো মোৰ অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকৰ এটা অপশ্যন পাব ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত ছিলেক্ট মেইন কেটেগৰী যিটো অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি স্বচ্ছ ভাৰত মিছন ৰিলেটেড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত ছিলেক্ট নেক্সট লেভেল কেটেগৰী, ইয়াত ক্লিক কৰি আপোনালোকে টয়লেট ৰিলেটেডত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত ছিলেক্ট নেক্সট লেভেল কেটেগৰী ছিলেক্ট কৰি ইয়াত আপোনালোকে আপোনালোকৰ যিটো 3 নম্বৰ অপশ্যন আছে ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড লেট্ৰিন পেণ্ডিং উইথ গভট এণ্ড পঞ্চায়ত, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আকৌ আপোনালোকৰ ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। ষ্টেট চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ লোকেলিটিটো বহাই দিব। লোকেলিটিটো বহাই দিয়াৰ পিছত ইয়াত আপোনালোকে চাব টেক্সট ফৰ গিভেন যিটো অপশ্যন আছে, ইয়াত আপোনালোকে মিনিমাম 2000টা শব্দৰ ভিতৰত লিখিব লাগিব। ফাৰ্ষ্টত আপোনাৰ যিটো টয়লেটৰ কাৰণে আবেদন কৰিছিল, সেইটোৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত লিখি দিব। তাৰপিছত আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নেম, আপোনাৰ এড্ৰেছ, আপোনাৰ পঞ্চায়তৰ নামটো ইয়াত লিখি, আৰু আপোনালোকে ইয়াত আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইলছটো দি দিব। আপোনালোকে ইয়াত সুন্দৰকৈ লিখি দিব আপোনালোকৰ এতিয়ালৈকে টয়লেটৰ কাৰণে পইচা সোমোৱা নাই। তো এইবিলাক লিখি আপোনালোকে ইয়াত ডকুমেণ্টছটো আপলোড কৰিব লাগিব। ডকুমেণ্টছটো মিনিমাম 4 MBৰ ভিতৰত হ'ব লাগিব, আৰু ইয়াত আপোনালোকে আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু ৰেচন কাৰ্ডটো আপলোড কৰিব। আপোনালোকে ডকুমেণ্টছটো এটাচ কৰি লোৱাৰ পিছত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ ডিটেইলছ আহি গৈছে, আৰু ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে ছিকিউৰিটি কোডটো বহাই ছাবমিটেড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত চাব, ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰটো আহি গৈছে, আৰু আপোনালোকৰ মোবাইলতো
এইটো মেছেজত আহি গৈছে। তো বন্ধু-বান্ধৱীসকল এতিয়া আপোনালোকে এইটোৰ ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিব মই আপোনালোকক জনাই আছোঁ। আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰাৰ পিছত ইয়াত আপোনালোকে বেক টু হোম পেজত ক্লিক কৰি দিব। বেক টু হোম পেজত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো পেজত আহি যাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত আপোনালোকে ইয়াত ভিউ ষ্টেটাছত ক্লিক কৰি দিব। ভিউ ষ্টেটাছত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনালোকৰ ইমেইল আইডি নাইবা মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে ছিকিউৰিটি কোডটো বহাই ছাবমিটেড অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে ছাবমিটেড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা পেজ এটা খোল খাই যায়। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে প্ৰিণ্টত ক্লিক কৰি দিব। প্ৰিণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো প্ৰিণ্ট কৰি মোবাইলত নাইবা ছেভ কৰি ৰাখিব পাৰিব। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে।